মাই ডিয়াৰ ষ্টুডেণ্ট, আমি আজি 2015 চনত হৈ যোৱা আমাৰ পৰীক্ষা কাকতৰ কিছু প্ৰশ্ন আৰু তাৰ সমাধানৰ বিষয়ে আলোচনা কৰোঁ আহা। তলৰ কোনটো ধাতুৱে কপাৰ সালফেটৰ দ্ৰৱৰ পৰা কপাৰক অপহৃত কৰিব পাৰে? সিলভাৰ, গোল্ড, জিংক, মাৰ্কাৰী। তোমালোকে নিশ্চয় জানা যে আমাৰ যেটো অপহৰণ বিক্ৰিয়া আছে, এই অপহৰণ বিক্ৰিয়াৰ মতে কি হ'ব? জিংক ধাতুৱে কি কৰিব? কপাৰ সালফেট দ্ৰৱৰ পৰা কপাৰক অপহৃত কৰিব। এটা আহিছে আকৌ নেক্সট কোৱেশ্চন লৈ। কোৱেশ্চনটো আহিছিল এনেকুৱা আমাৰ আছিল যে বিযোজক বিক্ৰিয়াক সংযোজন বিক্ৰিয়াৰ বিপৰীত বলা হয় কিয়? এইবোৰ বিক্ৰিয়াৰ সমীকৰণ লিখা। আমি নিশ্চয় জানো যে এই দুটা বিক্ৰিয়াৰ কি বিপৰীতমুখী হয়। এই বিক্ৰিয়াটো আমাৰ এনেকুৱা আছিল যে যি বিক্ৰিয়াত কোনো এটা যৌগই দুই বা ততোধিক সৰল যৌগ বা মৌললৈ পৰিৱৰ্তিত হয় তাকে বিযোজন বিক্ৰিয়া বলে। অন্যহাতে আমাৰ কি আছিল? সংযোজন বিক্ৰিয়াত দুই বা ততোধিক যৌগ বা মৌল লগ লাগি এটা নতুন যৌগৰ পৰিৱৰ্তিত হয় বা নতুন যৌগৰ সৃষ্টি হয়। হে এই দুয়োটা বিক্ৰিয়াই পৰস্পৰ বিপৰীত। বিক্ৰিয়াটোৰ উদাহৰণ চাও আহা। হয় নাই? এটা মানে আমাৰ যৌগ আছে, এই যৌগটোৰ পৰা দুটা মৌল বা পৰমাণু হৈ যাব, হয় নাই? তো সেইটো আছে কি? মেগনেছিয়াম কাৰ্বনেট। তো এইটো তাপ দিয়াৰ লগে লগে কি হৈ যাব? মেগনেছিয়াম অক্সাইড আৰু কাৰ্বন ডাই অক্সাইড। আৰু সংযোজন বিক্ৰিয়া তাৰমানে এইটো দুটা লগ লাগি এটা হ'ব, হয় নাই? সেই ক্ষেত্ৰত কি হ'ব? হাইড্ৰোজেন আৰু ক্লোৰিন লগ লাগি কি হৈছে? আমাৰ হাইড্ৰক্লোৰিক এচিড বা HCl। আমি ইয়াৰ বেলেগো লিখিব পাৰোঁ। নেক্সট কুৱেশ্যনটো আছিল এনেকুৱা যে এখন মাটিৰ থালত 2 গ্ৰাম সিলভাৰ ক্লোৰাইড লোৱা আৰু ইয়াক সূৰ্যৰ পোহৰত ৰাখা। এইটো আমাৰ ক্ৰিয়াকলাপৰ কুৱেশ্যনটো আহিছিল যে 1 নম্বৰত আছিল কি? এ নম্বৰত কিছু সময় পিছত সিলভাৰ ক্লোৰাইডৰ ৰং কি হ'ব? বি নম্বৰ কি প্ৰকাৰৰ বিক্ৰিয়া সংঘটিত হ'ব? চি নম্বৰ ওপৰৰ পৰ্যবেক্ষণৰ ৰাসায়নিক বিক্ৰিয়াটো লিখা। আমাৰ উত্তৰটো হ'ব এনেকুৱা। প্ৰথমটোৰ এনসাৰ হ'ব সিলভাৰ ক্লোৰাইডৰ বৰণ মটিয়া হ'ব। বি নম্বৰ এনসাৰটো হ'ব বিযোজন বিক্ৰিয়া। চি নম্বৰ সিলভাৰ ক্লোৰাইডে যদি কি হয় সূৰ্য পোহৰত ৰখা হয় তেনেহলে এইটো আমাৰ কি হ'ব? বিযোজন বিক্ৰিয়াৰ ক্ষেত্ৰত যাই কিনে সিলভাৰ আৰু কি হ'ব? ক্লোৰিন উৎপন্ন হ'ব আৰু ক্লোৰিনখিনি গেছ হিচাপে ওপৰলৈ আকাশলৈ উৰি যাব। 2015 চনত আৰু এটা কুৱেশ্যন এইটোৰ পৰা আহিছিল। সেই কুৱেশ্যনটো আছিল এনেকুৱা যে তলৰ উক্তিসমূহৰ ৰাসায়নিক সমীকৰণৰ ৰূপত লিখা আৰু সন্তুলন কৰা। এ নম্বৰ বেৰিয়াম ক্লোৰাইডে এলুমিনিয়াম সালফেটৰ লগত বিক্ৰিয়াৰ ফলত এলুমিনিয়াম ক্লোৰাইড উৎপন্ন হয় আৰু বেৰিয়াম সালফেট অধক্ষেপিত হয়। বি নম্বৰ জিংকে কপাৰ সালফেটৰ লগত বিক্ৰিয়া কৰি জিংক সালফেট আৰু ধাতৱ কপাৰ উৎপন্ন কৰে। চি হাইড্ৰোজেন সালফাইড বায়ুত দাহিত হৈ পানী আৰু সালফাৰ ডাই অক্সাইড উৎপন্ন হয়। আমাৰ ইয়াৰ কি হ'ব? যেটো আমাৰ কি ৰাসায়নিক সমীকৰণ আছে সেই সমীকৰণসমূহ লিখিব লাগিব আৰু সমীকৰণসমূহ তলত দিয়া হৈছে যে প্ৰথমে আছে কি? বেৰিয়াম ক্লোৰাইড প্লাস এলুমিনিয়াম সালফেট। এই দুটা লগ লাগি কি হৈছে? বেৰিয়াম সালফেট আৰু এলুমিনিয়াম ক্লোৰাইড, হয় নাই? তাৰপিছত নেক্সট বি আমাৰ জিংক আৰু কপাৰ সালফেট এই দুয়োটাই একেলগে বিক্ৰিয়া কৰি কি হৈছে? জিংক সালফেট আৰু কপাৰ। তাৰপিছত আমাৰ যেটো কি আছে চি নম্বৰটো আছে কি? H2S ইয়াৰ অক্সিজেনৰ লগত বিক্ৰিয়া কৰি কি কৰিছে? হাইড্ৰোজেন অক্সাইড আৰু সালফাৰ ডাই অক্সাইড উৎপন্ন কৰিছে। তোমালোকৰ কমেন্টৰ ওপৰত ভিত্তি কৰি আমি নেক্সট অধ্যায়ৰ 2015 চনত অহা পৰীক্ষাৰ সম্পূৰ্ণ সমাধানখিনি দিবলৈ চেষ্টা কৰিম। তোমালোকৰ যদি প্ৰয়োজন হয় নিশ্চয় কমেন্ট কৰি জনাই দিবা।